গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? মোৰ ভালেই আৰু মই ৰাতিপুৱা শুই উঠি দৰ্জাখন খুলিছোঁ আৰু এতিয়া পুৱা 5 বাজিছে আৰু আজি বতৰটো ফৰকাল হয় আৰু বাহিৰলৈ চাওকচোন, চৰাই চিৰিকটিৰ মাত খুব ভাল লাগে মোৰ এইবোৰ। আৰু এতিয়া মই বাকী কামখিনি কৰি ল'ম আৰু গোটেই কামখিনি কৰি লৈ মই ঘৰলৈ বুলি ওলাম। ফাইনেলি মই ঘৰলৈ বুলি ওলাইছোঁ আৰু বেছি বেগ লোৱা নাই, দুটাই বেগ লৈছোঁ আৰু কাপোৰ দুটামান ধুলোঁ, ধুই ভিতৰতেই মেলি ৰাখিছোঁ কাৰণ মই দুদিনৰ বাবে গৈ আছোঁ যিহেতুকে, সেইবাবে বাহিৰত মেলা নাই। আৰু এতিয়া মই ওলাইছোঁ আৰু যাবলৈ, চাই থাকিবচোন আপোনালোকে। বাছ ষ্টেণ্ড যাব লাগিব, মই টেম্পুটো উঠি ল'লোঁ। ফাইনেলি নিমাতী ঘাট পাই গ'লোহি আহি আৰু মূৰটো ঢাকি আহিছোঁ দেই, এইফালে ষ্ট্ৰেইট কৰা বেছি দিন হোৱা নাই নহয়, বতাহ লাগিব বুলি। আৰু এতিয়া ফেৰীত উঠি ল'লোঁ আৰু চাই থাকিব দেই আপোনালোকে। আহি আহি মাজুলীৰ দলংখনৰ খুঁটাকেইটাৰ ওচৰ পালোহি আৰু এনেকৈ আজি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু দলংখন কেতিয়া আৰম্ভ হ'ব নাজানো আৰু, কিন্তু দলংখন যদি হৈ যায় খুব সুবিধা হ'ব আমাৰ সকলোৰে বাবে। এতিয়া আহি 45 মিনিটমানৰ পাছত আহি ফেৰী ঘাট পালোহি আৰু, মানে আমাৰ ঘৰলৈ যোৱা ঘাটটোত। আৰু এতিয়া নাও লাহে লাহে চাপিবলৈ ধৰিছে আৰু এয়া চাওকচোন চাপিবৰ টাইমত। ফেৰীৰ পৰা নামি গাড়ীত উঠিলোঁ আৰু চাওকচোন গাড়ীৰ পৰাই ভিউটো। আৰু এতিয়া আহি আছোঁ আৰু ঘৰলৈ বুলি। মাজুলীখন বহুত শান্তিপ্ৰিয় জেগা আৰু এয়া চাওকচোন সেউজীয়া গছ বন আৰু দুয়োফালে সেউজীয়া, মাথো সেউজীয়া আৰু তাৰ মাজে মাজে গৈ আছোঁ আৰু পামগৈ আৰু বেছি টাইম নালাগে আৰু চাই থাকিব আপোনালোকে। মাজুলীত গছ গছনি বেছিকৈয়ে দেখা যায় আৰু সেয়া চাওকচোন এটা খেৰৰ ঘৰ, বহুত দিনৰ মূৰত দেখিলোঁ খেৰৰ ঘৰ। মাজে মাজে গাড়ী চলাই থকা ভাইটিজনৰ লগতো দুই এটা কথা পাতিলোঁ আৰু এনেকৈ আৰু গৈ আছোঁ। ফেৰীখনৰ পৰা নামি যেতিয়া গাড়ীত উঠোঁ তেতিয়া মোৰ খুব ফূৰ্তি লাগে আৰু এনেকুৱা লাগে যেন মই ঘৰ পালোহিয়ে। আৰু এয়া চাওকচোন এটা হাইৱে পালোহি আৰু 10 মিনিট লাগিব ঘৰ পাবলৈ। আৰু এতিয়া ঘৰ আহি পালোহি আৰু ইয়াৰ ফূৰ্তি চাওকচোন। আৰু পদূলিতে মই সেৱাও কৰিলোঁ যিহেতুকে ভাগৱত পাঠ হৈ আছে। তাৰপিছত ফ্ৰেছ হ'লোঁ, ভাত পানী খালোঁ আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া মই দুটামান ৰিলছ বনাম বুলি পথাৰলৈ বুলি আহিছোঁ আৰু এনেকৈ হাবিৰ মাজে মাজে গৈ আছোঁ আৰু। তাৰপাছত মই ভাগৱত পাঠলৈ আহিলোঁ আৰু ইয়াতে আহি অকণমান ভাগৱত শুনিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ। আৰু মই এনেকৈ বহুত বছৰৰ মূৰতহে মই ঘৰলৈ আহিছোঁ ভাগৱত পাঠলৈ বুলি। আৰু এতিয়া বহুত ৰাতি হৈ গ'ল, 12 বাজিবই হ'ল আৰু ইয়াতে ভোজ দিছে যিহেতুকে, আৰু তাতে মই ভাত খাম আৰু ভাত খাই যামগৈ আৰু ভিডিঅ' নকৰোঁ। আৰু আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই কেনে পালে আৰু জনাব তলত কমেণ্ট কৰি। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত আকৌ আহি আছোঁ।